সমূহ অসমবাসী ৰাইজক মই বিকাশ হাজৰিকাই মোৰ তৰফৰ পৰা শাৰদীয় শুভকামনা আৰু সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ অযুত প্ৰীতি আগবঢ়াইছোঁ, যাতে আগন্তুক দুৰ্গোৎসৱ শান্তি শৃংখলা অটুট ৰাখি তেওঁলোকে পালন কৰে। অসমৰ সমূহ জনগোষ্ঠীৰ লোকে মিলিজুলি যাতে ঐক্যবদ্ধভাৱে এই দুৰ্গোৎসৱত অংশগ্ৰহণ কৰে আৰু দুৰ্গোৎসৱৰ জৰিয়তে যাতে আমাৰ জাতীয় জীৱনৰ প্ৰতি এক যাতে সজাগ সচেতন এক সংবাদ প্ৰদান কৰে, তাৰ বাবে মই বিকাশ হাজৰিকাই